জিলাতে বিভিন্ন ৰুটত 15 আগষ্টলৈকে একেৰাহে ঘূৰি থাকিব গাড়ীখন, যাতে আমাৰ জনসাধাৰণক আমি স্বাধীনতাৰ এই 75 বছৰ উপলক্ষে উদ্বুদ্ধ কৰিব পাৰোঁ। আৰু এই কাৰ্যসূচীটো এই গাড়ীখন আমাৰ সন্মানীয় উপায়ুক্ত ছাৰে ফ্লেগ অফ কৰিব কিছু সময়ৰ পিছতে। মই আহিব ক'লে আহিবা। আমি সেলিব্ৰেট কৰিব ওলাইছোঁ, তাৰ কাৰণে হৰ ঘৰ তিৰংগা প্ৰগ্ৰাম আৰম্ভ কৰা হৈছে। তো সেই মৰ্মে আজি আমি এখন টেবলো গাড়ী ইয়াৰ পৰা উলিয়াইছোঁ। এই গাড়ীখনে গোটেই কাৰ্বি আংলং জিলাত গৈ যিখিনি হৰ ঘৰ তিৰংগাৰ ৰিগাৰ্ডিং আমি জনসাধাৰণক জনাবলগীয়া আছিল সেইখিনি জনাব। আৰু 15 আগষ্টৰ দিনা এই গাড়ীখন আমি আমাৰ পেৰেডৰ গ্ৰাউণ্ডতো আমি ডিছপ্লে কৰিম। চ' মই আপোনালোকক আৰু দুটা কথা ক'ব বিচাৰিম যে গোটেই আমাৰ কাৰ্বি আংলং জিলাত দুটা মডৰ থ্ৰুদি তিৰংগাবিলাক ডিষ্ট্ৰিবিউট কৰা হৈছে। এটাটো যিখিনি আমাৰ লেম্পছ আছে আৰু মানে ফেয়াৰ প্ৰাইচ শ্বপ আছে, তেওঁলোকৰ থ্ৰুদি যিখিনি ৰেচন কাৰ্ড হোল্ডাৰ আছে তেওঁলোকক ফ্লেগ দিয়া হ'ব। তাৰ উপৰিও যিখিনি আমাৰ NRLM আৰু NULMৰ অধীনত ছেল্ফ হেল্প গ্ৰুপ আছে তেওঁলোকেও জাতীয় পতাকা বনাইছে, তো সেইবিলাকো ডিষ্ট্ৰিবিউট কৰা হ'ব। গভৰ্ণমেণ্টে আৰু এটা ডিচিশ্যন লৈছে যে এইবাৰৰ যিটো অৰুণোদয়ৰ মাননি, অৰুণোদয়ৰ যিখিনি বেনিফিচিয়াৰী আছে তেওঁলোকৰ যিটো মাননি, তাতে 18 টকা এক্সট্ৰাকৈ দিয়া হৈছে তেওঁলোকক। আৰু সেই 18 টকাটো তেওঁলোকে ৰেচন কাৰ্ড হোল্ডাৰসকলে যিখিনি ফেয়াৰ প্ৰাইচ শ্বপ আছে তাৰ পৰা জাতীয় পতাকা কিনিবৰ কাৰণে সেইটো ব্যৱহাৰ কৰিব পাৰিব। তো মই যাব য'ত অলপ ৰাস্তা ভাল আছে তাত গাড়ী সোমাব, যাতে গাঁৱৰ মানুহখিনিও মানে হৰ ঘৰ তিৰংগাৰ কথা গম পায়। আৰু ইনফেক্ট গাঁৱৰ মানুহৰ মাজত সজাগতাৰ কাৰণে যিখিনি NRLMৰ আণ্ডাৰত ছেল্ফ হেল্প গ্ৰুপ আছে আৰু তেওঁলোকৰ যিখিনি ব্লক কোঅৰ্ডিনেটৰ থাকে তেওঁলোকক ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা এটা ট্ৰেইনিং দিয়া হৈছে যে কেনেকৈ জাতীয় পতাকাখন উত্তোলন কৰিব লাগে বা কোন তাৰিখৰ পৰা কোন তাৰিখলৈকে কৰিব বা কেনেকুৱা ধৰণৰ নিয়মাৱলী তেওঁলোকে মানি চলিব লাগে, সেইখিনি অলৰেডি এটা তেওঁলোকৰ ট্ৰেইনিং এটা দিয়া হৈছে। চব প্ৰশাসনৰ টাৰ্গেট আছে এৰাউণ্ড 90,000 টু ফেয়াৰ প্ৰাইচ শ্বপ আৰু এৰাউণ্ড 70,000 থ্ৰু NRLM যিখিনি ছেল্ফ হেল্প গ্ৰুপ আছে। তো এই দুটা মিলাই আমাৰ 1,60,000 হৈ যায়। তাৰ উপৰিও আনাদাৰ 20,000 যিটো NULMৰ ছেল্ফ হেল্প গ্ৰুপখিনি আছে, মানে টাউন কমিটিৰ আণ্ডাৰত থকা, তেওঁলোকেও বনাইছে। তো অলমষ্ট এৰাউণ্ড 1,80,000 ফ্লেগৰ ছাপ্লাই হেৰি আছে। তো অলমষ্ট হৈছেহি। আৰু আই থিংক মোৰ দেন 60% অফ মানে পতাকাটো যিখিনি ছেল্ফ হেল্প গ্ৰুপৰ পৰা বনাইছে সেইটো অলৰেডি ডিষ্ট্ৰিবিউট হৈছে। এই গাড়ীখন যিখন আজি জিলাতে বিভিন্ন ৰুটত 15 আগষ্টলৈকে একেৰাহে ঘূৰি থাকিব গাড়ীখন, যাতে আমাৰ জনসাধাৰণক আমি স্বাধীনতাৰ এই 75 বছৰ উপলক্ষে উদ্বুদ্ধ কৰিব পাৰোঁ। আৰু এই কাৰ্যসূচীটো এই গাড়ীখন আমাৰ সন্মানীয় উপায়ুক্ত ছাৰে ফ্লেগ অফ কৰিব কিছু সময়ৰ পিছতে। মই আহিব ক'লে আহিবা। आज